তো গাইজ শুলো দিয়ে পুৰা শুলো এতিয়া পাপাক লগ পাম নে পাপা চুকাফাত ৰৈ আছে তো চুকাফাতে নামি বুলি তেতিয়াহে যাম ৰৈ থাকিব লাগিব এনেকৈ নমস্কাৰ বন্ধুসকল পুনৰ এটা ভিডিঅ'ত আপোনালোকে চাই আছে ৰিচিয়াছ ব্লগ তো গাইজ কেনেকুৱা লাগিছে টিকনিটো কেনেকুৱা লাগিছে চুলিটো অলপ বহাইছোঁ বাট ভাল নালাগে ইমান এনেই বান্ধি আছিলে তো গাইজ এতিয়া আছোঁ ৰুমত আৰু ৰুমত আছোঁ মানে আজি আছে লখিমপুৰত ভাওনা আছোঁ আপোনালোকক কৈছিলোঁ আগৰ ব্লগটোত আজি যাম লখিমপুৰ আৰু বৰ্তমান এতিয়া মই অলপমান বস্তু চস্তু ভৰাই ল'লোঁ বেছিনো কি টাৱেল এখন লৈছোঁ অ'কে মেছেজ আহিছে কইনা তো মানে কেছটো কি টাৱেল এখন ভৰালোঁ তাৰপৰা মেকআপ হোৱা বস্তুকেইটা ভৰালোঁ আৰু তাৰপৰা আৰু কিবা কিবি ভৰালোঁ আৰু গাইছ এইবোৰ ভালো আৰু কিবা এটা যিখিনি লাগে আপোনালোকে জানেই তো আমাৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্ৰেছ দ্য বেল আইকন ভিডিঅ'টো চিলেক্ট লাইক কমেণ্ট শ্বেয়াৰ গাইছ কৰি দিব আৰু মানে কেছটো কি যদি ভাওনাৰ লগত ৰিলেটেড আপোনালোকে ভাওনা ভাল পায় তো তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমি এদিনা ভাওনাৰ লগত জড়িত হৈ থাকোঁ বুলি ক'ব পাৰি আৰু সিমানো নহয় আৰু তেওঁ হ'লেও এণ্ড মোৰ চেনেলত বিশেষকৈ ভাওনাৰ লগত জড়িত ভিডিঅ' দিয়া হয় যিসকল আগৰ পৰাই আছে তেওঁলোকেতো জানেই এণ্ড কথা তেনেকুৱাই মাজে সময়ে বেলেগ বেলেগ ভিডিঅ' আহিব বাৰু তেওঁ হ'লেও এণ্ড কি বুলি ক'ম আৰু আপোনালোকক সেয়াই তো আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ বৰ্তমান যাওঁ যে মই গা ধুবলৈ গা পা ধুই লওঁ তাৰপৰা কি হয় চন্দ্ৰমণিলৈ ফোন এটা কৰিব লাগিব মইতো গম নাপাওঁ কেইটা বজাত যাব তো সেইটো কাৰণে প্ৰথমতে মই গাটো ধুই লওঁগৈ দেই ধুই লওঁগৈ আৰু দেই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক মই গাটো ধুই লওঁগৈ দেই মই ছাবস্ক্ৰাইব কৰি দিওঁ ছাবস্ক্ৰাইব দেই তো গাইছ গা পা ধুই আহিলোঁ আৰু এতিয়া পটককৈ কাপোৰকেইটা পিন্ধি লওঁ তাৰপৰা 11:30 বজাত যাব কৈছে চন্দ্ৰমণিয়ে তো তাৰ আগতে অকণমান যাব লাগিব মানে ৰুমততো একো বনোৱা নাই খোৱা নাই তো তাকে হোটেলতে কিবা এটা খাই যাব লাগিব তো লগ পাই আছোঁ তো অল ৰাইট মই ওলাই ৰেডি বৰ্তমান এণ্ড ৰৈ আছোঁ গাইছ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব এণ্ড তো গাইছ কেনেকুৱা লাগিছে জনাব এণ্ড তাকে এই বিকাশ উঠাই নাই বিকাশক জগাই লওঁ তাৰপাছত গৈ আছোঁ হোটেল আপুনি মানে ভাত কিমান খাই যামগৈ আৰু মানে সঁচাকৈ পইচা পাতি বেছি নাই মানে কমকৈ ভাত কিমান খাই যামগৈ আৰু তাকে আৰু কি হয় আৰু চাই লওঁ এণ্ড এইটো কথা পাতি আছে এইফালে আমাৰ আলহী লাহ এই আলহী লাহ প্ৰিয়াংশু জানাম ব্লগ বোলে আমাৰ ভিডিঅ'টো তোমাৰ ছাবস্ক্ৰাইব কৰি দিয়া আছে চাবা আকৌ অ'কে ওলালোঁ মই ভাত খাবগৈ লাগিব বৰ্তমান ওলাইছোঁ ৰুমৰ পৰা বিকাশ ওলাইছে মোৰ লগত থ'বলৈ যায় হা তো এতিয়া যাওঁ বিকাশ ফাইদা কৰি দিয়া আমাৰ তো এতিয়া ওলাইছোঁ অ' মামা পুৰণি মোৰ সপোন ল'ৰালিৰে সপোন তুমি তো নতুন আনে গাইছ আহি পাই গ'লোহি STC অফিচ ৰৈ আছোঁ এতিয়া চন্দ্ৰমণি দাহঁত যেতিয়া আহি পাই তেতিয়াহে যাম এতিয়া ৰৈ থাকিব লাগিব এনেকৈ সেয়াই গাইছ ৰৈ আছোঁ এই অহাই নাই ইমান দেৰি মই গুচি গৈ বাছত বহিলোঁ আৰু আমাৰ চন্দ্ৰমণি দা তাৰপৰা এইফালে বিমান দা এই দুজন নুবুজা ল'ৰালিৰে কথা তুমি যদি বুজা খাৰে থাকিম তোমাৰ ৰংবোৰ গাইছ শুলো দিয়ে পুৰা শুলো এতিয়া পাপাক লগ পাম নে
বাবা চুকাফাত ৰৈ আছে তো চুকাফাতে নামিবি তো লগ পাম আৰু বাবা তো গাইজ চুকাফা পাই গ'লো চেক দিছে আৰু পাপাক লগ পাই গ'লো যাওঁ এতিয়া পইচা আছে মোৰ I'm looking down from up in the sky. I don't like it. Oh, I've been without you for all this time. Good God, I'm bent out of shape now. You got a body like a model. You got a body that ৰাইচ পাইছোঁ আৰু লাহে খাবলৈ সোমাইছোঁ তো ৰাইচ আহি পালোহি আৰু নাৰাদেৰ বোলে ৰৈ আছে মানুহ তো গাইজ মেকআপ ৰুম ইয়াত দিছে বহুত ডাঙৰ দেই মেকআপ ৰুম আৰু বাকী নামঘৰ নাযোৱা আৰু ডাঙৰ এজনৰ নামঘৰত হ'ব তো আজি এজনৰ নামঘৰতে ভাওনা চাই যাব গাইজ মেকআপ চেকআপৰ প্ৰথম চিন কৰি আহিলোগৈ বহুত দেৰিলৈকে নাই আৰু লাষ্টত চাগে কৈ আহিলোঁ তো গাইজ ভাওনা শেষ আৰু এই ভাওনা শেষ তো মেকআপ মুচিলৈ তাৰপৰা লগ পাইছোঁ মই তো গাইজ শেষ ভাওনা কিবা চিন আছে নেকি চিন আছে তো এতিয়া দোকানলৈ যাওঁ চাই থাকক আৰু গাইজ ভাত খাবলৈ আহিছোঁ চব বহা নাই বিকিটা কেইজন আহিছোঁ মানে কথাটো কি হ'ল আমি জেগাটো কম হ'ব লাগিছিল সোনকালে আহিলোঁ বাকী জেগাডোখৰ আমি দেৰিকৈ অহাত নহ'ব এতিয়া যাম চুকাফাত নামি আকৌ শিৱসাগৰ যাব লাগিব শিৱসাগৰ পৰা আকৌ জয়সাগৰ জানি আছোঁ গাইজ মাছত খাই দিওঁ আৰু